মিঠা, আমাৰ নেউলাপাৰাৰ সমষ্টিত কেনেকুৱা বানপানী? ছাৰ, আমাৰ বানপানী সমস্যাটো বহুতে হৈছে। অসমৰ বানপানী যিটো সমস্যা চলি আছে, আমাৰ চাৰিওফালে পানীয়ে পানী হৈ গৈছে। মানুহবোৰৰ একদম অৱস্থা বহুত কষ্ট হৈছে, বহুত কষ্ট হৈছে। কি কৰা যায়? কিবা এটা কৰিলে ভাল আছিল। আপুনিতো যোৱা বছৰ ৰাম ঠগনে দিলে। সেইটো ভাল হ'ব, ভাল কৰিব। ছাৰ, মোৰ তাত আইডিয়া আছে কিন্তু এটা কম নে মোক? অঁ, তোৰ আকৌ কি আইডিয়া আহিল মাথাত? ভাল মাথা মাৰিবি দেই, যাতে এইবাৰ যাতে ভোটটো পাওঁ, সেনেকুৱা আইডিয়া মাৰা, বুজিছা? ছাৰ, আমাৰ অসমত এইবাৰ বহুত বানপানী হৈছে নহয়। আমাৰ অসমৰ মানুহকেইটা বহুত এইবাৰ বানপানীত অৱস্থা বেয়া হৈ গৈছে। সেইকাৰণে আমাৰ নেওলাপাৰাতো এইবাৰ বহুত পানী হৈছে। তাতো যদি কিবা সহায় দিলে আমাৰ ভাল আছিলে। অহা ইলেকশ্যন আহি আছে, তাতো আপোনাৰ কিবা ভাল খবৰ পালে, এইবাৰো যদি আমি কিবা সহায় কৰিব পালোঁ বা দিব পালে আমাৰ বহুত ভাল আছিলে। অহাবাৰ ইলেকশ্যনৰ কাৰণে বহুত ভাল হ'লে হ'ল। হাই, চৰ্দিলালে ভাল মাথা লাগিছে কিন্তু দেই। মইতো ভাবাই নাছিলো ই ইমানখিনি বুদ্ধি দিব পাৰিব বুলি। ছাৰ, ই ভাল বুদ্ধি দিছে। এই কামটো কৰক আপুনি, বঢ়িয়া হ'ব। চাব, আমাৰ তেতিয়া ভোট আপুনি অহাবাৰ ইলেকশ্যনত জিকি যাব ছাৰ, মজা হ'ব। মিঠা, ইয়াকতো মই ইমান দিন মাথাত কিবা গোবৰত থকা বুলি ভাবি আছিলোঁ। ই যে এটা ভাল ব্ৰেইন লগাইছে মাথাত, মানিছোঁ দে, ইয়াক মানিছোঁ। মিঠা, এটা কাম কৰা, কালি যে যিটো আমি বস্তুবিলাক যিটো সাহায্যৰ কাৰণে যাম, তুমি এটা কাম কৰা, এই যিমান মিডিয়া হওক, পেপাৰৰ হওক, ডাঙৰ ডাঙৰ ইউটিউবাৰ হওক, চব ফোনাফোনি কৰি দিয়া, যাতে আহি যায়। কাৰণ তাতে সিহঁতে আহিলেই মোৰ যাতে ফ'কাছটো যাতে আহি যায়, যে মই কিবা সাহায্য দিম, কিবা দিম, যি কৰোঁ তাতে সেইবিলাক যাতে মোৰ যাতে ফ'কাছটো আহি যায়। হা, মানে ফোনাফোনি যোগাৰটো কৰি লওঁ। অঁ ছাৰ, ঠিক আছে। আমি এতিয়া মিডিয়া আৰু ইউটিউবাৰবোৰক ফোন কৰি দিওঁ, য'ত য'ত আছে সেইখিনি আমি ফোন কৰি দিওঁ, এতিয়াই কৰি দিওঁ। আৰু মই চৰ্দিলালক মই লগত লৈ যাওঁ, লগত লৈ যাই কিনে মই ফোন কৰি দি আছোঁ আৰু সকলোকে মাতি দি আছোঁ। ঠিক আছে ছাৰ? আচ্ছা, হেৰি কৰা, এই মোৰ প্ৰিয়জনৰ পৰা তাতে পইচা জমাই আছে, তাৰ পৰা 100 টকাটো লৈ যাওঁ। 100 টকাটো লৈ কিনে যি বজাৰ চজাৰ আছে গোটেইখিনি বান সাহায্যৰ কাৰণে লৈ লোৱা সেইখিনি। ছাৰ, মোৰ তাত 100 টকা নাই নহয়, মোৰ তাত 3 টকা আছে। আপুনি পইচা দিব লাগিব মোক 100 টকা। মোৰ পিয়ে তাত 100 টকা নাই। মোৰ পিয়ে 100 টকা নাথাকিলে মানুহে হাঁহিব। মোৰ পিয়ে নাই বুলি নকবা, বুজিছা? তুমি নাই কেতিয়াও নকবা। আচ্ছা, ঠিক আছে, হ'ব দিয়া। নাইতো, মই দি আছোঁ বোলে। ছাৰ, এইটো 100 টকা দিছে, এইটো লওক বজাৰ কৰিবৰ কাৰণে। ব'লা 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 ব'লা, আমি বজাৰ তজাৰ কৰি ইউটিউবাৰক খবৰ চবৰ দি গোটেইখিনি খবৰ দি আহোঁ আৰু বজাৰখিনিও কৰি লৈ আহোঁ। ঠিক আছে ছাৰ। ঐ চৰ্দি, এটা কথা হ'ল কিন্তু, ঐ ছাৰে 100 টকাই দি কি বজাৰ কৰবা দিলা বুজিয়ে নাপালো। ময়ো বুজি পোৱা নাই। 100 টকাই দি কি বান সাহায্য কৰিব সি? সেইকাৰণে মানুহে ভোট নিদিয়ে, গম পা? সেইকাৰণেতো যোৱা এটা বছৰ কাম বহুত কৰো সকল দে, যে হাৰিছে এনেকুৱা হাৰা নাই। এটা কাম কৰো, 100 গ্ৰাম মিঠাতেল, 100 গ্ৰাম দালি, তাৰপিছত এটা কাচুৱা, এটা চাবোন, সেইখিনি লৈ যাওঁ যা। সি যেনে মানুহ ইয়াৰ লগত সেনে কৰিব লাগে। আৰু শুন, ইয়াৰ পৰা আমি পইচা মাৰবাও লাগব নহয়। সি গম নাপায়? সি গম পাই ইমান দিনে যে পইচা গেলা মাৰি আছো, সি গম পাইছে নেকি? নাই পোৱা। নহলে ইয়াৰ পৰা নহলেও 30 টকা মান মাৰব লাগিব। 15 টকা ভাগে ল'ম দুয়ো। ঠিক আছে দিয়া। বুজি পাইছা? 15 টকা। নহলে যদি আমি এনেকে পইচা নামাৰো, তেনেহলে আমাৰ পৰিয়াল কেনেকে চলব? সেইটোতো কথা হা, নহয়। আমাৰ পৰিয়ালটোক চলাব নালাগব? আমি সিয়াৰ চামচাগিৰি এনে কৰি আছো নেকি? হা, সিহে মন্ত্ৰী, আমিতো চামচা না। নহলে আমাৰ পকেটটো তেনেকেই ভৰাব লাগব না। ঠিক আছে দে, হ'ব দে তেনেহলে। কিন্তু ছাৰে এতিয়া গম পাব নালাগে কিন্তু। গম নাপায় আৰু তই নকবি। তই মই নকবি যিখিনি কিন্তু। বজাৰ কৰিব লাগে মই নিজে কৰিম, ধুনীয়াকে কৰিম। আৰু মোৰ লগত মই একালা ইমান খিনি বজাৰ আনবা নোৱাৰো। ঠিক আছে, ব'ল। The next day. বানপানী ইয়াতে বহুত হৈছে। বাপৰে বাপ, পানী দেখোন বহুত। বিৰাট বহুত পানী ছাৰ। তেওঁলোকেতো ৰখিয়ে আছে চাগে আমাৰ। বহুত টাইম ৰখি আছে। কি কৰা যায় আৰু? ছাৰ, দাঙি লৈ যাওঁ দাঙি লৈ যাওঁ নেকি আপোনাৰ? নাই, আপুনি ছাৰ দাঙি কি লৈ কোৱা? যাওঁ। দাঙি লৈ একো নহয় ছাৰ। ইছ ৰাম 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 ৰাম। ভয় খাব নালাগে ছাৰ। ভয় খাব নালাগে, টেনচন নাই। আমি আছো নহয়। আমি আছো নহয়, আপুনি ভয় খাব নালাগে। পানী বহুত বহুত পানী হৈছে, বহুত পানী হৈছে। বহুত পানী। আপুনি খোজকাঢ়িলে বহুত অসুবিধাই হ'ল হয়। হয় হয়। বাছ, চব বাপৰে বাপ। ইছ ৰাম 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 ৰাম।
বহুত পানী হৈছে দেই বহুত পানী হৈছে আৰু বহুত পানী হৈছে নমস্কাৰ হয় হয় নমস্কাৰ নমস্কাৰ ৱেলকাম টু শ্ৰাৱণ ডেভেলপাৰ গাঁৱলৈ চ' বহুত বহুত ধন্যবাদ আপুনি আহিছে আজি বানৰ সমস্যাত বানৰ পৰিস্থিতি এতিয়ালৈকে কোনো অহা নাই আমাৰ যোৱা বছৰ আমি ভোট দি গৈছোঁ হয় হয় চ' জিতি গ'ল এতিয়ালৈকে মানে কোনো খবৰ ল'ব নাই আপুনি আহিছে বহুত বহুত ধন্যবাদ আচ্ছা আপোনালোকে আচ্ছা নমস্কাৰ আমাৰ গাঁৱৰ মানুহখিনি আহিছে আপুনি কথা পাতি ল'ব মোক প্ৰিয়ে গোটাখিনি কথা কৈছে এতিয়ালৈকে মানে কোনো এতিয়ালৈকে অহা নাই কোনো পাৰ্টি অহা নাই নাই অহা এইটো ফাৰ্ষ্ট মই নহয় জানো বহুত দুখৰ বিষয় আৰু আপুনি আহিছে ফাৰ্ষ্ট ন হয় হয় আপুনি কথা পাতে গাঁৱৰ মানুহখিনিৰ লগত ঠিক আছে কোনোবা আহিছে নেকি ইয়াৰ আগত মোৰ আগত মই পুৰা ইনভেষ্টিগেশ্যন কৰি লৈছোঁ কোনো আহিলে আমিয়ে প্ৰথম ঠিক আছে আমি কোনো অহা নাই ফাৰ্ষ্ট নেকি আমি আমি আচ্ছা বহুত মানে উফ। হয় ইছ বাপৰে বাপ নমস্কাৰ ৰাইজ নমস্কাৰ নমস্কাৰ আজি মোৰ খুব বেয়া লাগিছে বুজিছা এতিয়ালৈকে মই মোৰ পিৰ পৰা জানিব পাৰিছোঁ মানে এতিয়ালৈকে কোনো আহি পোৱা নাই বেলেগ পাৰ্টি কেইটা পাৰ্টি মানে কোনো অহা নাই ন আজি অহা নাই আপুনি আচ্ছা যোৱাবাৰ মোকতো যিটো মই ভাবিছিলোঁ 1 লাখ 1.5 লাখ ভোটত মই জিকিম বুজা নাই বহুত ৰাম ঠগন খালোঁ মই এইবাৰ যোৱাবাৰ বহুত ৰাম ঠগন খাই দিলোঁ এটাও ভোট পোৱা নাই এইবাৰ মই সেইকাৰণে আৰু আপোনালোকৰ ওচৰত আহিছোঁ যাতে এইবাৰ মই সাহাৰ্য দিম বুলি আহিছোঁ আপোনালোকে মই দেখিছোঁ যে বহুত কষ্ট হৈছে বানপানী ঘৰত দুৱাৰ গোটাখিনি আৰু বেমাৰ ৰাজ্য বোলে যিখিনি হ'ব লাগে গোটাখিনি হৈছে তাতে মই সাহাৰ্য দিম বুলি আহিছোঁ এতিয়া মানুহবোৰ আহিছেনে গোটাবিলাক ছাৰ এই আমাৰ গাঁৱৰ মানুহকেইটা আছে নমস্কাৰ 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 মোৰ মানে অলপ মনটো বেয়া লাগিছে মানে কি যোৱা বছৰটো মোক যিটো ঠগালে আপোনালোকে প্ৰায় মই 1.5 লাখ ভোটতে জিকিম বুলি ভাবিছিলোঁ কিন্তু নাজানো আপোনালোকে কি কৰিলে ঠিক আছে কথা নাই এইবাৰ এইটো পাৰ্টিটো অহা নাই অহা নাই মোৰ মানে পিয়ে ক'লে আৰু কথাখিনি মই আপোনালোকক কিবা সাহাৰ্য দিম বুলিয়ে মই ইয়াতে আহিছোঁ ঘৰত দুৱাৰ ফালৰ পৰা যিখিনি দেখিলোঁ মানে বহুত বেয়া লাগিলে আৰু মোৰ কিছু মই সাহাৰ্য দিম বুলি আহিছোঁ ঠিক আছে আপুনি এটা কাম কৰক এই গাড়ীৰ পৰা এইটো লৈ আহক কেমেৰামেনৰ মানুহ হৈছে নাই কাৰণ ফটোটো উঠিলে কালি মই আৰু গম পাইছেনে কালিতো টিভিটো উঠিব লাগিব না অঁ আপুনি অলপ ফটোটো অলপ ভালকৈ উঠাব আৰু যাতে কালি যদি মোৰ হেডলাইনত উঠি আহে আৰু আচ্ছা পিয়ে মোৰ মানুহৰ কথা আছেতো এইবিলাক চব মোৰ নিজা মানুহ না এইবিলাক এইবাৰ তেওঁলোকেতো মোক এইবাৰ জিকাবই বিস্কুটটো ক'ৰ পৰা আনিছে আপোনালোকৰ যিখিনি পাৰোঁ মই সেইখিনি মই দি দিছোঁ বেলেগ পাৰ্টি আহে নাহে সেইবিলাক মই চাব যোৱা নাই কিন্তু এইবাৰ মোৰ যিখিনি পাৰোঁ সেইখিনি আৰু বাছ এটা এটাকৈ দি দিয়ক পাহৰি নাযায় আপোনালোকে এইবাৰ যাতে নাই নাই মিছ নহয় কোনো একো দিয়াই নাই এই আপুনি দিলে আপোনালোকে কি ভুল বুজিলে যোৱাবাৰ মোক কি ভুল বুজিলে যোৱাবাৰ মোক মানে 1.5 লাখ ভোটত আপুনি হৰাই দিছে এটাও ভোট নাপালোঁ মই এইবাৰ মই যিহেতু মই এইবাৰ পাহৰি নাযাব অঁ ভাইটি ভোটটো পাপাক ক'বা দেই দিবৰ কাৰণে কি ক'বা পাপাক ক'ব নে নকৰা ক'বা এইটো আপোনালোকৰ পানী যিমানখিনি পানী হৈছে নলা নৰ্দমাৰ আপোনালোক মহে নিশ্চয় কামুৰিছে মহৰ অত্যাচাৰ না এইডাল থোপ লোৱা এইটোত এসপ্তাহ চলি যাব টোপনি অহাৰ লগে লগে বাছ লাগিলে পানীত জিকে জিকে জ্বলাব তেলটো তাৰমানে আপোনালোকক কিয় দিলোঁ জানেনে আপোনালোকে এইকেইদিন অলপ বইল খাওক বইলটো খালি এইকেইদিন এই তেলটো মই এইটো কাৰণে দিছোঁ যাতে এইবিলাক পানী যিবিলাক মানে নেলা নৰ্দমাৰ পৰা যিবিলাক পানী আহিছে সেই পানী নিশ্চয় আপোনালোকক খুজতিৰ পৰা আৰম্ভ কৰিছে খুজতি হৈছে নিশ্চয় গতিকে এই তেলটো মই এইটো কাৰণে দিলোঁ আপোনালোকে তেলটো যাতে ঘঁহে গাত ঘঁহে আৰু এইকেইদিন বইল খাওক দেই আপোনালোকে অলপ অলপ তেল আপোনালোকে হেৰি কৰিব গাত ঘঁহি ল'ব নহ'লে খুজতি চুজতি হৈ যাবতো এইটো চাবোনটো দিছোঁ চাবোনটো আপোনালোকে এইটো লাইট বয় চাবোন এতিয়া যাতে কোনো যাতে নহয়
আমাৰ ছাৰে এইকাৰণে দিছে যে বেক্টেৰিয়া হওক হাত পাত ধুই কিনে ধুনীয়া কৰি চাবোনটো হেৰি কৰিব দেই ইউজ কৰিব এসপ্তাহ গুচি যাব আৰামত এসপ্তাহ যাব ন এসপ্তাহ আৰামত যাব টেনচন ল'ব নালাগে আমি ইমান দিব পৰা নাই যিখিনি পাৰো সাহায্য ছাৰে দিছে আৰু সেইখিনি মই দি দিওঁ আৰু দালি অলপ অলপ দিছে এই ছাৰে। দালি হ'ব 2 সপ্তাহ যাব দালি টেনচন ল'ব 2 সপ্তাহ যাব ন ঠিক আছে কিবা অসুবিধা থাকিলে আমাৰ প্ৰিয় ফোন নাম্বাৰটো লৈ ল'বা ঠিক আছে খিচিৰি খাই যাব দেই এইটো। খিচিৰি কাৰণে দালি এইটো দামী চাউল দিয়া গৈছে দামি চাউল দিয়া গৈছে যাতে ভাই বেয়া নাপাব এইবাৰ ভোটটো আপোনালোকে দিব আৰু বাচ্ছাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে যোনে মোক গোটাখিনি আৰু ভোটটো দিয়ে নহয় জানো ছাৰ আৰু এটা বস্তু ৰৈ গৈছে নহয় চকলেট চকলেট ন এইটো বহুত দিনৰ পৰা চাগে তামোলো খাব পৰা নাই বানপানী হৈ গ'লে ন হ'ব পাৰিব এইটো মুখখন অলপমান আপোনালোকে অলপ মিঠা কৰিব যাতে ভোটটো যাতে মোক আৰু দিয়ে আৰু নিশ্চয় পাম ন আপোনালোক আৰু নঠগাব যিটো আৰু যোৱাবাৰ যিটো ঠগালে আৰু সেইবিলাক আৰু নকৰে আৰু এইবাৰ দে 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 বাবা দে 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 পাই যাম দেই ফাৰ্ষ্ট ময়ে দিলোঁ না এইবাৰ সাহায্য 3 লাখ মান ভোট পাই যাম বাপেকে এইবাৰ